3000 টকাটো সুদলৈ লোৱাটো ধাৰ মাৰে যেনেকে গাঁৱত মদ খাই লৈ কাজিয়া লগা ইটোৱে সিটোক বেয়া ব্যৱহাৰ কৰা আৰু জাবা এখনো কিনিছিলো কিন্তু সেইখনো ঠেলিব লাগে মই নিজে লিখিছো নকল কৰি জোতা মোৰ মাজৰ পৰা উলিয়াই সেইটো ইয়াত ক'ব দৰকাৰ নাছিলে নহয় এইখন মোক অসম ভেলি কৰিবলৈ মাতি কাক কথা কৈছো এপাত দেখিছো নমস্কাৰ গাইস মই অপু মই অৰ্থজিতা মই শিউস্পল আজি ওয়েলকাম জনাইছো কমলাতলা পডকাষ্টলৈ আমি আজি এটা পডকাষ্ট লম আপোনালোক সকলোৰে মৰমৰ এজন গাঁৱলীয়া ইউটিউবাৰ চিনময় ব্লগ তোমাক আজি স্বাগতম জনাইছো আমাৰ পডকাষ্টলৈ ধন্যবাদ 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 আপোনালোকে ইমান মৰম দিয়াৰ বাবে আজি মই বহুত খুশি এইটো পডকাষ্টত মোক মাতাৰ কাৰণে আপোনালোক দুইজনকে মই ধন্যবাদ জনাইছো ভালনে তোমাৰ ভালে ভালে তোমালোকৰ ভালে আপোনাৰ লাইফত কি চলি আছে লাইফত তেনেকে চলি কিনো কম লাইফৰ কথা যিহেতু টকা পইচা ঢেৰ ধাৰ লৈ থোৱা আছে মানুহবোৰে অকল পইচা বিচাৰি বিচাৰি ঘৰলৈ আহে কিন্তু সেয়া তেনেকে চলি আছে আৰু দুজোটোৰ পৰা ধাৰ লৈ কেতিয়াবা উত্তম দাপা লওঁ কেতিয়াবা পূজাৰ পৰা ধাৰ লওঁ কেতিয়াবা মাইণ্ডাৰ পৰা ধাৰ লওঁ কেতিয়াবা ধনুৰ পৰা ধাৰ লওঁ তেনেকে ধাৰ লৈ লৈ জীৱনটো চলি আছো আৰু ইউটিউব খুলিবলৈ কেনেকৈ ভাবিছিলা ভাবা তেনেকে নাছিলো হা দেখিলো চবেই ইউটিউব খুলি আছে ময়ো ভাবিলো কেনেবাকে ভিডিঅ' এটা বনাই পেলাই ময়ো কিজানি পপুলাৰ হৈ যাওঁ পইচা পাতি আহে ধাৰবোৰ মাৰিব পাওঁ বেলেগ একো নাই আৰু তেনেকে আৰু দেখিছো আৰু ইউটিউবত পপুলাৰিটিও পায় মানুহে ক'ৰ পৰা ক'লৈ পাইগৈ সাধাৰণ ইউটিউব ভিডিঅ' এটা বনাই গান কৰে চিৰিয়েল কৰে চিনেমা কৰে ময়ো ভাবিছো তেনেকে কৰি আগবাঢ়ি যাওঁ আৰু আপুনি বেলেগৰ পৰা কপি কৰি ইউটিউবাৰ বনিছে নেকি কাক কথা কৈছো এপাত দেখিছ মই বেলেগৰ পৰা কপি কৰি বনাইছো তাতে কি জিএফ চিএফ আছেনে নাই জিএফৰ কথা কি ক'ম মানে মই মস্ত মাইকী পাগল মোৰ মাইকী দেখিলে ল'বই নোৱাৰো গম পাইছে নাই এজনী দুজনী তিনিজনী নহয় মোৰ লগৰকেইটাও কয় মই মাইকী পাগল বুলি মই বোৱাৰী পাগল মই মাইকী পাগল মানে মই ছোৱালী বহুত মোৰ ভাল লাগে মই মাইকী দেখিলে ৰ'ব নোৱাৰো মোক জিএফৰ কথা নুসুধিবই আপোনালোকে গম পাইছে মাই লাইফ মাই ৰুল তুমি যদি ইউটিউব নুখুলিলা হয় তেতিয়া কি কৰিলা হয় মই বাইদেউ মই বেটেৰী ড্ৰাইভাৰ হ'লো হয় মই মানে বেটেৰী চলোৱা বহুত এটা হেঁপাহ আছে যিহেতু বেটেৰী বহুত ভিৰ লাগি গৈছে দেখিছে দেৰগাঁৱতে হওক মৰিগাঁৱতে হওক গুৱাহাটীতে হওক বেটেৰী সন্তাস বহুত বেটেৰীত উঠি মই চিঞৰি থাকিলো বাইদেউ দিছয় 10 টকা বাইদেউ দিছয় 10 টকা বুধবৰীয়া বজাৰ চিঞৰিলো হয় যিহেতু খানা হৈ আছে আপোনালোকে ৰ'ব ধৈৰ্য ধৰক খানা খাবলৈ পাব সেইকাৰণে সেইটোৱে মই বেটেৰী ড্ৰাইভাৰ হয় ইউটিউবৰ কাৰণে খানা বনি আছে গাইছ আপোনাৰ ফিউচাৰ প্লেনিং কি মোৰ বিয়া পাতা আৰু ল'ৰা ছোৱালী জন্ম দিয়া তোমাৰ ফেভাৰিট সং কি মোৰ ফেভৰেট সং বৰ্তমান মানে বহুত পুৰণি ফেমাছো হৈছে বহুত আম টেঙা তিনিটা নেমু টেঙা তিনিটা ওচৰতে বিয়া দিছো নকৰিবা চিন্তা কি কৰি ভাল পায় মই বিপদত পৰি বহুত ভাল পাওঁ মই মানে এনি টাইম বিপদত পৰিয়ে থাকোঁ আৰু টকা ধাৰলৈ খুজি লৈয়ে ফুৰোঁ আৰু মানে মেইন মোৰ ফেভৰেট হবি হ'ল মোৰ বোৱাৰী লগা মই বোৱাৰী বহুত ভাল পাওঁ সেয়াই লোকক কষ্ট দি বহুত মজা লাগে তোমাৰ প্ৰথম ইউটিউবৰ টকা দি তুমি কি কৰিছিলা ধাৰ মাৰিছিলো আৰু কিডাল কৰিম ধাৰখিনি নামাগে মই বাকীখিনি জীয়াই থাকিবলৈ পাওঁ মানুহবোৰে মই শান্তিয়ে সেইকাৰণে প্ৰথমতে ধাৰখিনি মাৰিলোঁ আৰু কেইটকামান 3000 টকা এটা সুদলৈ লৈ থোৱা আছে সেইটো ধাৰ মাৰিবলৈ আছে নেক্সট এইটো ভিডিঅ'ত যদি ভিউজ যায় ভালকৈ মই সেই 3000 টকাটো সুদলৈ লোৱাটো ধাৰ মাৰিম আৰু সেয়াই বাকী পাছত দেখা যাব প্ৰথম ধাৰখিনিৰ পৰা মুক্ত হোৱাটো বেছি বিচাৰোঁ সকলোৰে সপোন থাকে ইউটিউবৰ ইনকাম দি কিবা এটা কৰা আপুনি কি কৰিছে মই কি কৰিম মই বেটেৰী ৰিক্সা এখন লৈছিলোঁ তাৰপিছত চৰকাৰী স্কুলৰ পৰা দিয়া চাইকেল এখন পাইছিলোঁ সেইখন বিকি দিলোঁ আৰু বেটেৰী ৰিক্সাখনৰ যিহেতু ইনষ্টলমেণ্ট আছিল কাৰণে মানুহটোৱে ঘূৰাই লৈ গ'ল মালিকে কেছ খেলিলোঁ বহুত পইচা পাতি নাপালোঁ বাৰু কিন্তু সেয়াই মই বেটেৰী ৰিক্সা এখন ল'লোঁ আৰু সম্পত্তি বুলি বোলে চাইকেল এখন আছিল সেইখনো বিকিলোঁ আৰু এতিয়া নেক্সট পইচা পালে কি ল'ম আৰু মুঠতে জাবা এখনো কিনিছিলোঁ কিন্তু সেইখনো ঠেলিব লাগে ষ্টাৰ্ট নহয় মোৰ লগত যোনে যায় পাছৰ চিটত মানে সি ঠেলি অৱস্থা নাইকিয়া হৈ যায় তাৰপিছত সেইখন ঠেলিলেহে ষ্টাৰ্ট হয় মানে জাবাখন সেয়াই মই জীৱনে এনেকুৱা মোৰ তুমি এক্সামত কিমান নম্বৰ পাই পিনে পাছ কৰিছিলা মই চুচৰিবাগৈ পাছ কৰিছিলোঁ সঁচা কথা ক'বলৈ গ'লে মানে কি হ'ল আমাৰ নিগেটিং স্কুলত মানে ছাৰ বাইদেউ নকল মাৰিব দিয়ে প্ৰথমতে নকল মাৰোঁতে ধৰা পৰি পেলাই চুচৰি বাগৰি যেনে তেনে গেছ মাৰ্ক লৈহে পাছ কৰিছিলোঁ আৰু আগফালৰ চিটত বহাটো মোক নেদেখায় কি লিখিছে সেইকাৰণে মানে যি লিখিছোঁ মই নিজে লিখিছোঁ নকল কৰি জোতা মোৰ মাজৰ পৰা উলিয়াই তাৰপিছত তেনেকেই মই পাছ কৰিছোঁ আপুনি কি খাই ভাল পায় মই এটা মস্ত ভুতুৰা মোৰ ভাতৰ বাহিৰে একো নালাগে মই ফুৰিব গ'লেও ভাত লাগে মোক ৰাতিপুৱাও ভাত লাগে দুপৰীয়াও ভাত লাগে ৰাতিও ভাত লাগে চব মোৰ মানে এটা ভতুৰা ভাতৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ মোক হাজাৰ ভাল বস্তু দিয়ক কিন্তু লাষ্টত নেমু চেপি মই ভাতখন খালে মোৰ শান্তি লাগে সেইটো তোমাৰ পেটটো টেকেলি লিখা হৈ গৈছে সেইটো ইয়াত ক'ব দৰকাৰ নাছিলে নহয় এইখন মোক অসম ভেলি কৰিবলৈ মাতি আনিছে তোমাক জীৱনত কেনেকুৱা ছোৱালী লাগে মানে মোৰ জীৱনত সকলোৰে সপোন থাকে ন এনেকুৱা ছোৱালী এজনী পাব মোৰ তেনেকুৱা ডিমাণ্ড একো নাই
মানে কি ছোৱালী হওক তাই লাগে লেঙুৰী হওক তাই লাগে পাগলী হওক তাই লাগে অসভ্য হওক তাই লাগে চৰিত্ৰ বেয়া হওক কিন্তু মানে ছোৱালী হওক মোক ছোৱালী হ'লেই হ'ল মোক বেলেগ একো নালাগে আপুনি ইমান মুম্বাইত থাকি পঢ়িলে গাঁৱলৈ আহি কিয় ৰখি গ'ল গাঁৱতে মানে কি মই গাঁৱৰ জীৱনটো বহুত ভাল পাইছিলোঁ যেনেকৈ গাঁৱত মদ খাই লৈ কাজিয়া লগা ইটো বেয়া ব্যৱহাৰ কৰা আৰু মানে চবতকৈ ভাল কথা কি গাঁৱৰ মানুহখিনিৰ মাজত মিলা প্ৰীতি বহুত ইটোৱে সিটো ঘৰত গৈ পেলাই ইটো সিটোৰ কথা লগোৱা কথা যুঁজোৱা আৰু অমুকৰ বদনাম গোৱা তমুকৰ সেইবোৰ কৰি মই বহুত ভাল পাওঁ সেইকাৰণে মানে মই গাঁওখন এৰি পেলাই মোক ক'তো যাবলৈ মন নাযায় ভাল লাগিলে আমাৰ পডকাষ্টটোলৈ অহাৰ বাবে ধন্যবাদ আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল ধন্যবাদ আপোনালোক সকলোৱে ইমানখিনি মোক যোগ্য বুলি ভাবিলে আৰু নিজৰ মূৰ্খামি দেখালে আৰু তোমাৰ ধাৰখিনি মাৰি হৈ যোৱাৰ পিছত আৰু উন্নতি হোৱা তাৰ পাছত আকৌ এবাৰ মাতিম বাৰু ধন্যবাদ ধন্যবাদ চাবলৈ নাপাহিব চিন্ময় পডকাষ্ট চিন্ময় ব্লগ চাই আছিল সো হেল্ল' গাইজ যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে শ্বেয়াৰ কৰি দিব আৰু এনেই এটা সৰু এটা ষ্টেপ যিহেতু আমি ল'বলৈ খুজিছিলোঁ আপোনালোকক হহুৱাবলৈ এটা সৰু এটা ষ্টেপ লৈছিলোঁ চ' আপোনালোকে যদি ভাল পাইছে শ্বেয়াৰ কৰি দিব লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ধেমালিতে মই সৰু চব কথা ক'লোঁ যদি কাৰোবাৰ ইণ্টেনশ্যন হাৰ্ট হৈছে তেনেহ'লে বেয়া নাপাব আৰু এনেকৈ মৰম দি থাকিব ধন্যবাদ